নমস্কাৰ মই বৰ্ষায়ে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল বৰ্ষাছ কিচেনলৈ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা স্বাস্থ্যসন্মত আৰু খাবলৈও খুব সোৱাদ লগা ৰেচিপি। সেইটো হৈছে ভেদাইলতা আৰু নৰসিংহৰে বনোৱা মাছৰ জালুকীয়া আঞ্জা। এই আঞ্জাখন খাবলৈও খুব সোৱাদ লগা হয় আৰু স্বাস্থ্যৰ বাবেও অত্যন্ত দৰকাৰী। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি আহকচোন চাওঁ মইনো আঞ্জাখন কেনেকৈ বনালোঁ। ভেদাইলতা আৰু নৰসিংহ মাছৰ সৈতে জালুকীয়া আঞ্জাখন বনাবলৈ মই এয়া কেইখিলামান ভেদাইলতা পাত আৰু অলপ নৰসিংহৰ পাত লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এয়া মই এইখিনি মিক্সিত পিচি ল'লোঁ। এইখিনি ডাঠ হৈ আছে, এইখিনি চেকিব লাগিব। সেইকাৰণে ইয়াতে মই এটা ডাঙৰ গিলাচত চিচাৰ 1 গ্লাছ পানী লৈছোঁ, তাত মিক্স কৰি দিম। এতিয়া মই এইখিনি চেকিম। চেকি ল'ম। এইখিনি মই চেকি ল'লোঁ। এয়া 1 বাটি আৰু এটা পিঁয়াজ কাটি লৈছোঁ। এখন সৰু চামুচত জিৰা গুড়ি 1 চামুচ লৈছোঁ আৰু এখন সৰু চামুচত হাফ পাঁচফোৰণ লৈছোঁ আৰু এয়া আদা, নহৰু আৰু জলকীয়া আৰু জালুক পিচি লৈছোঁ। জালুক আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। যদি আপোনালোকে বেছি জ্বলা নাখায় তেন্তে জালুক বেছি নিদিব। আৰু মই মাছ ৰঙচুৱাকৈ ভাজি 3 পিচ লৈছোঁ আৰু আলু সিজাই লৈছোঁ আৰু কেইটুকুৰামান আলু ভাঙি পিটিকা কৰি লৈছোঁ। এতিয়া মই এইখিনি বনাম। এয়া মই কেৰাহীত মাছ ভজা তেলখিনিতে আঞ্জাখন বনাম, তেতিয়া সোৱাদটো বেছি হয়। এতিয়া মই ইয়াত প্ৰথমে পাঁচফোৰণ দিম। পাঁচফোৰণখিনি ফুটিলে ইয়াত মই পিঁয়াজ দিম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হ'বলৈ দিব। এইখিনি হৈ গৈছে। এতিয়া মই ইয়াত আদা, নহৰু, জালুক আৰু জলকীয়া পিঠাখিনি দিছোঁ। ইয়াত মই এতিয়া আলুখিনি দি দিম। এইখিনি অকণমান ভাজি ল'ব। আলুখিনি অলপ সময় ভাজি তাৰপিছত মই ইয়াত জিৰা চামুচ দি দিম। এতিয়া মই ইয়াত নিমখ দিম। সোৱাদ অনুসৰি দিব। হালধি দিম। তাৰপিছত এইখিনি অকণমান লৰাব। আলুখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত ভেদাইলতা, নৰসিংহ পিচাখিনি দি দিম। এইখিনি
ভালদৰে উতলিবলৈ দিব। ভালদৰে উতলাৰ পিছতহে মাছ দিব, তাৰ আগত নিদিব। আৰু আপোনালোকে মছলাখিনি দিওঁতে অকণমান গেছটো কমাই ল'ব। দেখিছেনে? এইখিনি উতলি আছে পুৰা। মই জুইটো হাই ফ্লেমত ৰাখিছিলোঁ, এতিয়া জুইটো অলপ কমাই দিম। তাৰপিছত ইয়াত মই মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি আৰু অলপ উতলিবলৈ দিব। মাছ দিয়াৰ পিছত এইখিনি উতলি আছে, এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি নমাই থ'ম। এয়া হৈ গ'ল মোৰ ভেদাইলতা নৰসিংহ দি মাছৰ জালুকীয়া আঞ্জাখন। এইখন আঞ্জা খাবলৈও খুব সোৱাদযুক্ত হয় আৰু এইখন আঞ্জা পেটৰ কাৰণেও খুব উপকাৰী। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আশা কৰোঁ আপোনালোকে খাই ভাল পাব। খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।